তানবীৰ পুৰা ফুট লৈ ল গাইছ এয়া আমি ক'ত আহি পালো এতিয়া চাব দেই কাক লগ পালো ওয়েলকাম বেক টু আৱাৰ ইউটিউব চেনেল এণ্ড নিউ এনাদাৰ ব্লগ তো আমি বৰ্তমান আছোহি মোৰ ঘৰত উপস্থিত হৈ আছো যেহেতু আপোনালোকক 2 বছৰ আগত কৈছিলো যে সাৰপ্ৰাইজ এটা আছে আৰু সেই সাৰপ্ৰাইজটো আজি সফল হৈছে তানবীৰ আৰু কৰিশ্মাৰ কাৰণে এইটো লাষ্টত দেখুৱাম এতিয়া নেদেখুৱাম ফিনিশিং হলে মানে এইটো সাৰপ্ৰাইজ হিচাপে আছে বৰ্তমান আৰু ইয়াত আহি পালোহি তানবীৰৰ লগ পালো খুব ভাল লাগিলে বহুত দিন পাছত লগ পালো আমি দুয়োয়ে মোৰ কলিজা টুকুৰা কলিজা এফাল এতিয়া আমি খোপথা অকন ঘুৰিম কিবা একদম ৰেষ্টুৰেণ্টত যাম কি খাম বিৰিয়ানী খাবা তোমাৰতো বেমাৰ তুমি বিৰিয়ানী খাব নালাগে বেলেগ কিবা খাম বৰ্তমান অসুস্থ হৈ আছে হলেও মানে ঘুৰা ফুৰা কৰি আছে উপায় নাই যেহেতু মানুহ জীয়াই থাকিবলৈ কিবা নহয় কিবা কৰিবই লাগে সেইকাৰণে আৰু ভাল খবৰো আছে জনাম আপোনালোকে ৱেইট কৰক আৰু আমাৰ লগত কোন আছে গম পাইছে নাই অকমানি ভাইটি তাহিৰ আছে আজি স্পেশাল গেষ্ট হিচাপে স্পেশাল গেষ্ট ই আমাৰ লাডলা তাহিৰ স্পেশাল গেষ্ট হয় আমাৰ ইউটিউবৰ চেনেলৰ মানে আমাৰ ভিডিঅ'ৰ মাজত মানে আমাৰ লগত থাকিবই আৰু হি যেতিয়ালৈকে আমি থাকো লগ বন্ধু আহিলে এনজয় কৰিলো ভাল লাগিলে বহুত ভাল লাগিলে বহুত এনজয় কৰিলো গাইস গুচি গল হিয়তে আপোনালোকে এনে ঠাণ্ডা দিনত ঘৰত কম্বলৰ তলত সোমাই এনে বৰিং হৈ আছে আমি আৰু ইয়াত এই ঠাণ্ডা মাজত পথাৰত এনজয় কৰি আছো আমাৰ নিচিনা লাইফ লাগে যদি আপোনালোকৰো আহি যাব আমাৰ ওচৰত একো নাই আমি মিলি এনজয় কৰিম আৰু যদি আপোনালোকে ভিডিঅ'টো চাই আছে আপোনালোকে লাইক এটা কমেন্ট এটা কৰি এনজয় কৰক আৰু বাকি অকমান পিছত দেখুৱাই আছো কি কৰিম কি নাই ঠিক আছে এফালে কৰি আমনি লাগিছে তানবীৰৰ লাগিছে ঠাণ্ডা অৱস্থা বহুত বেয়া রাস্তা পাহৰি গৈছো ঘৰুৱা স্কুটি বছে একেবাৰে স্কুটি দেখিছে নহয় ক'ত মানে একদম নলাই নদমাই লৈ গৈছে ইমান সৰু ৰাস্তা ভয়ে লাগিছে আৰু আমাৰ এই কুটামণি ৰখি আছে দাদা কি কয় কুটু দাদা কি কয় একো নকয় ব'লা ইহঁতৰ ঘৰতে থৈ আহিছোঁ ইমান ধুনীয়া লৈ নাগে যোৱা ইমান ধুনীয়া কুকুৰ লৈ নাগে যোৱা এইফালে মোবাইলো পাহৰিছে ৰাস্তাও পাহৰিছে আজি কি হৈছে আৰু ভাতকেইটা মোক দিয়া বেচাৰা ভোক লাগিছে চাগে দেই ইমান দেৰি হৈছে এফালে লৈ আনিছোঁ তাহিৰৰ কাৰণে পাৰ্চেল ভাত কুটি বলে কুটি নাকামুৰিবা দে জান এইফালে তানবীৰ গৈ আছে মোবাইল আনিবলৈ আৰু মই ইয়াৰ পথাৰৰ মাজে মাজে গৈ আছোঁ এতিয়া ঘৰলৈ একদম অৱস্থা বেয়া দেখিছে নাই গাইছ একেবাৰে অকলে ইয়াৰ পথাৰৰ মাজত আহি আছোঁ আৰু এইফালে লৈ আনিছিলোঁ ভাত পাৰ্চেল যিহেতু তাহিৰ অকলে আছে ঘৰত তাৰ কাৰণে আৰু মোৰ লগত কোন আহিছে চাব দেই কুটি আমাৰ বছ আহিছে সি আহি আছে মোৰ লগে লগে আৰু সেইয়া তাহিৰ অকলে বহি আছে দেখিও পোৱা নাই হাইটো আমাৰ কুটামণি ভৰিখনত দুখ পাইছে বেচেৰাই দেই তোমাৰ লগৰীয়া আনিছোঁ তোমাৰ লগৰীয়া বেচেৰা ভৰিত দুখ পাইছে হ'লেও আহিছে তোমাক খবৰ ল'বলৈ আহিছে অকলে থাকা তুমি তোমাৰ বেষ্ট ফ্ৰেণ্ড মোবাইল পাহৰিছে তাৰপিছত ৰাস্তা পাহৰিছে এতিয়া আহি আছে মোবাইল আনিব পঠিয়াইছোঁ ইমান ধুনীয়া আহি পালোঁ ঘৰ আৰু ঘৰত আহি পাই মিৰ্জানৰ খং উঠি আছে পুৰা চাব এতিয়া দেই মিৰ্জান মিৰ্জান কাজিয়া লাগি আছে তাক নিনিয়াৰ কাৰণে যাম নহয় তাত তোমাক লৈ যাম দেই তুমি খং নকৰিবা এইটো আমাৰ মিৰ্জান দেখিছেনে গাইছ খং কৰিছে দেখিছেনে তাৰ খং বেচেৰাক নিনিয়াৰ কাৰণে আমি তুংজাং যাম তাত লৈ যাম বুলি কৈছোঁ বেচেৰা হেৰি নাই শুনা চাওক তুংজাং যাম তেতিয়া মিৰ্জানক লৈ যাম আপোনালোকে চাব দেই গাইছ এইফালে
খং উঠি আছে তাৰ একো ক'বই নোৱাৰি বাই বাই মিজান মই আকৌ যাওঁ এই গোটেই কানি কাপোৰ পেলাই দিছে মিজান ইমান ভাল কিতাপ পঢ়ি আছে গাইছ আহি পালোঁ ঘৰত হ'ল আজি ভিডিঅ'টো ইমানটোতে আছিলে বাকী নেক্সট ব্লগত লগ পাম